নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো মই নতুনকৈ খুলিছোঁ, ছাবস্ক্ৰাইব কৰি ল'ব। মই সকলো বুজিব পাৰিছো, পিছে তুমি যাক হৃদয়ত স্থান দিছা তেওঁক জানো ইমান সহজে লগ পাব পাৰিবা? দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া ৰুক্মিণী, দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া দিনে নিশাই গোকুলত চৰাই ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা উপলব্ধি কৰিব পাৰিব? নাই নাই ৰুক্মিণী, মোৰ হলে অলপ বিশ্বাস পোৱা নাই। নাৰায়ণ নাৰায়ণ মহারাজ এইখানে আহিব লাগিছে। মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাম আৰু কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম। যদি মহাৰাজ মান্তি হয় তেনেহলে তুমি নিশ্চিন্তই থাকা।
নারায়ণ কৈলাস নমস্কার মহারাজ আপনি মহাভাগ্যবান মহারাজ জানে না মহারাজ আপনার গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্রহণ করেছে আশ্চর্যিত নহব মহারাজ আই রূপিণী স্বয়ং লক্ষ্মী আৰু নারায়ণেও জন্মগ্রহণে কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে মহারাজ দুয়োৰে মিলনত আমিয়েই হব অগ্ৰদূত গতিকে মহাৰাজৰ আজ্ঞা পালে মই এতিয়াই দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণক এই মিলনৰ প্ৰস্তাৱ দিব পাৰো আৰু স্বৰ্গৰ দেৱতাসকলেও লক্ষ্মী নাৰায়ণৰ বিবাহ চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে মহাৰাজ এতেকে পলম কৰাৰ প্ৰয়োজন নাই মহাৰাজ মহাৰাজ চালনা নহয় মহাৰাজ ই সত্য হয় মহাৰাজ সত্য মন্দিৰৰ আলাসৰ মানুহ ৰুক্মিণীৰ বিয়াজনী স্বয়ং মাধৱৰ লগত হয় ভাৰতবৰ্ষৰ পূব সীমান্তৰ পৰা পশ্চিম সীমান্তৰ আগৰ বৈঠকীয় ভাৰতলৈ একেডাল প্ৰেমৰ ধূৰেৰে বান্ধ খাব জম্পতি বাৰু নারায়ণ নারায়ণ সংশয় নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ বিবাহ অৱশ্যই হ'বই লাগিব কাৰণ এই ৰূপ যে মই বৈকুণ্ঠত দেখি আহিছো নাৰায়ণ কিন্তু মহাৰাজ শুভ দিন অতি সমাগত তাকে চাই এই মিলন পদ্ধতি নাৰদৰ বিনখনি ললিত পঞ্চম সুৰত বাজি উঠিব ও নাৰায়ণ ও নাৰায়ণ ও হে নাৰায়ণ নাৰায়ণ এই ভগৱানৰ শ্ৰীচৰণত ভাগ্য নিবেদন এই মিলনৰ বাবে আমি খুব অতি খুব আমি এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম এই মত মই জানিব পাৰিছো তুমি বোলে গোৱালৰ পুত্ৰ কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহৰ কৰিছা সূচনা কিয় কিয় বাৰু পিতা এই বৃদ্ধ বয়সত তোমাৰ এই নোৱা দুৰ্মতি কোনে তোমাক এই কুমন্ত্ৰণা দিলে পিতা দেৱৰ সীমাৰত তুমি আহি কুন্দিৰত বিয়াৰ কটকী হৈ দেখা দিছা
নিজেইটো বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰিবলৈ অসমৰ্থ আৰু এতিয়া কোন দিনত আহি বিয়াৰ কত কি হৈ আনন্দ লভিছা আৰু জানো পিতা আৰু সেইবাবেহে কওঁ আতৰে থাকিতে পাৰি সি আমাৰ পূজনীয় হৈ থাকক আৰু মোৰ বিনম্ৰ অনুৰোধ ৰুক্মিণী বিবাহৰ বলি কৰিছ না অসন্মানিত কৰি সি গুচি যাওঁ অন্য স্থানলৈ তেনেহ'লে যদুপতি কৃষ্ণৰ লগত নিবিচাৰে ৰুক্মী কৰিব সমন্বয় বুদ্ধিমান নিশ্চয় দেব মথুৰাৰ কাৰাগাৰ জন্মস্থান যায় চৰাৰ অন্ধঠিকু পালৰ ভয়ত পলাই আছে বেছি যাওঁ সাগৰৰ বক্ষত থকা তাৰকাতে শ্ৰীকৃষ্ণ গোপিনীৰ বস্ত্ৰ চুৰ কলিয়াৰ এখন নোৱাৰে হ'ব যজ্ঞভৰ কুণ্ডিলৰ ৰাজ নন্দিনীৰ শ্ৰীকৃষ্ণই গোপিনীৰ ঘৰে ঘৰে গৈ মহাংকৰ অভিক্ষান্ত কৰিব তুমি কণ্ঠ ৰূপ ডাঙৰ হে বৃদ্ধ দেৱৰ কি কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল আজি তোমাৰ মগজুৰ বিকৃতি এইভাবে হে যোগ্য বল করি অবিশা কৃষ্ণ কুমত ধর্মমত বাতুলমত আর আছে যত মানে পাপ কার্য এই পৃথিবীর যি কৃষ্ণই হাঁহি রূপে কৰিব পাৰিছে মহাপাপী লম্পট কৃষ্ণ Peter Harbit Tharada যদি অন্তরায় কোনো প্রজাক তথাপিও জানিবার কি রূপমর প্রতিষ্ঠায় নাজানে কৃষ্ণ নিন্দা মহাপাপ বলে মহাপাপ নুহে মহাপাপ ভাব কৃষ্ণ নিন্দাময় মহাপাপ বলে না না দেবর কি যে তিয়ালৈকে তপ্ততেজ বহে ধবনে রাজকুমার রুক্মিণী কদাপিও নিদিও দিব পরমাইল কৃষ্ণর দিকে
কাটক নাই